নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, আজি পুৱাই পুৱাই গাহৰিজনীয়ে পোৱালি জন্ম দিলে। এয়া চাওক, পোৱালিকেইটা এক্সট্ৰাকৈ ৰখা হৈছে। এটা পোৱালি মাকৰ লগত খেলি আছে, বাকীকেইটা এক্সট্ৰাকৈ ৰখা হৈছে। নাড়ী কাটিব আছে গাহৰি পোৱালিকেইটা। এই চাওকচোন, 8টা পোৱালি জন্ম দিলে গাহৰিজনীয়ে। চাওক, এটা পোৱালি গাখীৰ খাবলৈ মাকৰ ওচৰত গৈ খেলি আছে। কাৰোবাক যদি গাহৰি লাগে মোক যোগাযোগ কৰিব পাৰিব। এয়া চাওক, গাহৰি পোৱালিটো নাড়ী কাটি দিছে, নহ'লে ক'ৰবাত লাগি নাড়ীটো ছিঙি গ'লে গাহৰি পোৱালিটো মৰি যাব পাৰে। সেয়ে নাড়ীটো বান্ধি পেলাই কাটি আছে। এয়া চাওকচোন, ইমান মৰম লগা গাহৰি পোৱালিকেইটা। পিছে ঠাণ্ডাত কঁপি আছে বেচেৰাকেইটাই। এয়া চাওকচোন, এইটো কালাৰটো কিন্তু বৰ মৰম লগা দেই। এয়া চাওক, এইটো নাড়ীটো কাটি দিছে। চাওকচোন, কিমান যত্ন কৰিব লাগে। এইটো কান্দিছে কেনেকৈ। দেখি বৰ মৰম লগা গাহৰি পোৱালিকেইটা দেই। চাওকচোন, গাহৰিজনী মুঠতে 8টা পোৱালি জন্ম দিলে। 9টা দিছিলে, এটা মৰিল, বাকী 8টা। এতিয়া চাওক, এয়া মাকৰ গাখীৰ খাইছে গাহৰি পোৱালিকেইটা। চাওকচোন, ধন্যবাদ।